নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ মোৰ থাম্বনেইলত আপোনালোকে গমেই পাইছে যে ৰেচন কাৰ্ডত নতুনকৈ আপোনালোকে নাম কেনেকৈ এড কৰিব মানে অন্তৰ্ভুক্ত কৰিব। তো বলক আপোনালোকক দেখাওঁ। প্ৰথমতে আপোনালোকক ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি assam.grants.ning.in মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপুনি লগে লগে পেজটো খুলি ল'ব। তাৰপিছত মই এইটো এতিয়া চাৰ্চ কৰিম, অলপ ৱেইট কৰিব। চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াত আপোনালোকে চাওক PDS গ্ৰাউণ্ড, এইটোত ক্লিক কৰিব। ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এই মানে ইণ্টাৰফেচটো খুলিব। খোলাৰ পিছত আপোনালোকে লগে লগে আপোনালোকে অলপ জুম কৰি ওপৰত চাওক, এইটো আছে ইয়ৰ গিভেন্স, এইটো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত লিখা আছে গিভেন্স ৰেট চেল চিষ্টেম ফৰ E2E PDS, আৰু এইটো গভৰ্ণমেণ্টৰ মানে পেজ হয়, গভৰ্ণমেণ্ট অফ আছামৰ। আৰু ইয়াত আপোনালোকে কেনেকৈ কি কৰিব, আপোনালোকৰ যদি কেঞ্চেলো হৈছে ইয়াত আপোনালোকে গৈ আপোনালোকৰ নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। তো আপোনালোকৰ ইয়াত লিখা আছে ডু ইউ হেভ ইউ ৰেচন কাৰ্ড, আপোনালোকে নকৰিব, য়েছ কৰিব, কিয়নো আপোনালোকৰ ৰেচন কাৰ্ড আছে। তো য়েছ কৰি আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ, অলপ ৱেইট কৰিব। চাওক ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলোঁ। ইয়াত আপোনালোকৰ চাব ডিভিজনটো চিলেক্ট কৰিব। আমাৰ নগাঁও, মই নগাঁও চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত আপোনালোকে কি কৰিব, ৰেচন কাৰ্ড নাম্বাৰটো দি দিব, 1800 তেনেকুৱা থাকিব, এই নাম্বাৰটো দি দিব। এনেকৈ দিয়াৰ পিছত আপোনালোকৰ নামটো দিব, মই এনেই দিছোঁ। আৰু তাৰপিছত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰা হ'ল। ইয়াত আপোনালোকৰ কি কৰিব, কণ্টেক্ট নাম্বাৰটো দিব। কণ্টেক্ট নাম্বাৰটো দিয়াৰ লগে লগে আপোনালোকে আৰু ইয়াত একো কৰিব নালাগে। তাৰপিছত ইমেইল আইডিটো দি দিব, আপোনালোকৰ যিটো ইমেইল আইডি হ'ব এইটো দিব। আৰু ইয়াত আপোনালোকৰ ৰেচন কাৰ্ডত যিটো এড্ৰেছ আছে দিয়া, তেনেকৈ আপোনালোকে গোটেই এড্ৰেছটো দি দিব। তাৰপিছত আপোনালোকৰ নিজৰ পিনক'ড দিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰা থাকিব, চাব ডিভিজনটো চিলেক্ট কৰা থাকিব। আৰু ইয়াত গিভেন্স কেটেগৰী, ইয়াত আপোনালোকে কি কৰিব, আদাৰ্ছত ক্লিক কৰিব। তাৰপিছত আকৌ গিভেন্স ছাবজেক্টত আদাৰ্ছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আছে গিভেন্স ডিটেইলছ, আপোনালোকৰ কাৰ নামটো দিব, যাৰ নামটো দিব। ইয়াত আপোনালোকৰ 1000 ৱাৰ্ডলৈকে লিখিব পাৰিব। ইয়াত আপোনালোকে কি কৰিব, আপোনালোকৰ যাৰ নামটো দিব তেওঁৰ নামটো লিখিব। নামটো লিখি তেওঁৰ দেউতাৰ, যদি দেউতা হয় দেউতাৰ নামটো লিখিব। তাৰপিছত তেওঁৰ আধাৰ নাম্বাৰটো দিব। তাৰপিছত আকৌ যদি ধৰক 2-3 জনৰ নাম আপোনালোকে ভৰাব পাৰে, 1 দি পেলাই তেওঁৰ ডিটেইলছ দিব। প্ৰথমতে তেওঁৰ নাম দিব, দেউতাৰ নাম দিব, তাৰপিছত আপোনালোকৰ আধাৰ নাম্বাৰ দিব। তাৰপিছত মোবাইল নাম্বাৰ দিব নালাগে, কিয়নো ওপৰত এবাৰ কণ্টেক্ট নাম্বাৰ দিছে। তাৰপিছত আকৌ 2 নম্বৰ দি আকৌ আপোনালোকে কি কৰিব, আৰু যাৰ নাম ভৰাব তেওঁৰ নামটো দিব, আধাৰ কাৰ্ড নাম্বাৰ দিব, দেউতাৰ নাম দিব। তেনেকৈ দি আপোনালোকে কি কৰিব, হৈ যাব। হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। আপোনালোকৰ যদি আপোনালোকে এবাৰতে এটা মানে পেজতে আপোনালোকে কি কৰিব, 1 MB আপোনালোকে কি কৰিব, চবৰে আধাৰ কাৰ্ডটো আপোনালোকে কি কৰিব, স্কেন কৰি ইয়াত চইচ ফাইলত গৈ আপোনালোকে কি কৰিব, মানে দি দিব। দিয়াৰ পিছত আপোনালোকে কেপচাৰ দিব। কেপচাৰ দিয়াৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এটা পেজ অ'পেন হ'ব। এই পেজটো কি কৰিব, লগে লগে, এতিয়া মই কৰা নাই, কৰিলে আপোনালোকক দেখালোঁ হয়। লগে লগে আপোনালোকে কি কৰিব, স্ক্ৰীনশ্বট, যদি মোবাইলত কৰিছে স্ক্ৰীনশ্বট দি ল'ব, নহ'লে আপোনালোকে যদি কম্পিউটাৰত কৰিছে তেতিয়াহ'লে লগে লগে প্ৰিণ্ট কৰিব, নহ'লে স্ক্ৰীনশ্বট মাৰিব। নহ'লে কি হ'ব, লগে লগে সেই ৰেফাৰেঞ্চ যিটো নাম্বাৰ থাকিব এই নাম্বাৰটো গুচি যাব। তো লগে লগে আপোনালোকে মাৰি ল'ব। মাৰি ল'ব। লোৱাৰ পিছত আপোনালোকে কি হ'ব, আপোনালোকে কি কৰিব, ষ্টেটাছটো চেক কৰি ল'ব। ষ্টেটাছটো চেক কৰিলে আপোনালোকৰ কি হ'ব, তাত লিখা থাকিব 15 দিনৰ ভিতৰতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত হৈ যাব। তো আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।